So hey guys, good evening. Welcome back to another new farming video. আৰু সকলোকে স্বাগতম মানে বহুত দিনৰ মূৰত আকৌ এবাৰ মোৰ চেনেললৈ বাকি এইফালে চাওক ফাৰ্ষ্ট ফাৰ্মৰ এই প্লাষ্টিকখন ফালি থাকিলে সেইদিনাখন দাঙি দিছিলোঁ অলপ গৰম ৰ'দ দিওঁতে মানে দাঙি দিছিলোঁ তো অলপ যেহেতু পুৰণা হ'ল চ' পানী চানী লাগি কেনে মানে বস্তুটো বেয়া হৈ গ'ল আৰু বাকি এইফালে চাওক মুৰ্গীখিনি পুৰা চাইজ আহিছে ধুনীয়া আধা কেজি 400 আধা কেজি মানে 400 গ্ৰাম আধা কেজি তেনেকুৱা চাইজ আহি গৈছে আজি প্ৰায় 1.5 মাহ পাৰ হৈ গ'ল ইহঁতৰ বয়স বাকি আজি মেইন টপিকটো হৈছে কি এই ইহঁতৰ ৰিলেটেড নহয় ইহঁতটো বাৰু 100টা আছে চ' মেইন টপিকটো হৈছে কি 200টা মুৰ্গী পুহিলে কিমান টকা প্ৰফিট হয় বা কিমান টকা খৰচ হয় বা কিমান টকা প্ৰফিট হয় চ' সেই বস্তুটো মোক বহুতে সুধি থকা আছিলে মানে বহুতে সুধি আছিলে যে ফাৰ্মত মানে লাভ লোকচানৰ কথাটো অলপ জনাই দিব বা 100টা বা 200টা মুৰ্গী পুহিলে কিমান টকা খৰচ হয় প্লাছ কিমান টকা লোকচান হয় কিমান টকা লোকচানটো বাৰু তেনেকুৱা সেইটো নিজৰ ওপৰত তেনেকুৱা ডিপেণ্ড কৰে বা ভালকৈ সেইটো হেৰি নকৰিলে লোকচান হ'বই বাৰু চ' আৰু কিমান টকা প্ৰফিট হয় চ' সেইটো বহুতে সুধি আছিলে চ' মই ভালকৈ বহীখনত লিখি থৈ দিছোঁ যিহেতু মই ইয়াৰ আগত পঢ়িছিলোঁ 400 তাৰ আগত পঢ়িছিলোঁ 200 চ' 200 পুহোঁতে মোৰ কিমান টকা লাভ লোকচান আছিল মই অলৰেডি বাৰু মোৰ আগৰ যোনটো চেনেল আছিলে মানে মেইন চেনেল যোনটো চ' তাতে যিহেতু মই আগতে ফাৰ্মিং ৰিলেটেড ভিডিঅ'বোৰ দি থকা আছিলোঁ চ' তাতে আছিলে বাৰু অলৰেডি চ' তেও এটা ভাবিলোঁ কি ভিডিঅ' এটা বনাই দিওঁ চ' এতিয়া দেখাইছোঁ আপোনালোকক ভালকৈ বহীত লিখি লৈছোঁ বাৰু আপোনালোকক তেতিয়া বুজাব সুবিধা হ'ব চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ বাকী চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু 2K ফেমিলি জল্দি কৰাই দিয়ক বাকী এতিয়া আৰম্ভ কৰোঁ বহীখনৰ পাত ইয়াতে লিখি থৈ দিছোঁ ধুনীয়াকৈ আপোনালোকক দেখাইছোঁ বলক চ' বাকী ইহঁতক চাওক ধুনীয়া চাইজ আহিছে তাকে সেইটো বাদ দিয়ক সেইফালে চাওক মানে বেছি উল্টা পুল্টাকৈ লিখি থোৱা নাই ডাইৰেক্ট লিখিছোঁ 200টা বেটছত কিমান লাভ হৈছিল কিমান প্ৰফিট হৈছিল কিমান কি হৈছিলে চ' গোটেইখিনি ইয়াতে চাওক 200 বেটছ ওপৰত লিখা হৈ আছে মই জাষ্ট লিখিছোঁ বস্তুটো আগৰ যোনটো ভিডিঅ' দিছিলোঁ আগৰ ভিডিঅ'টো চাই কিনে লিখিছোঁ চ' 200টাৰ পিছত প্ৰায় মোৰ 10টা মৰিছিলে ঠাণ্ডাৰ কাৰণে হওক বা তেনেকুৱা হওক এনেকুৱা ছিজনতে কৰিছিলোঁ যোৱা বছৰ চ' 190 পিচ টোটেল চেল কৰিছিলোঁ টোটেল ওলাইছিল 117 কেজি মানে মই কি হ'ল মই বেচিলোঁ সিহঁতক আৰ্লি মানে বহুত সোনকালে বেচি দিলোঁ 3 মাহ হ'বই নিদিলোঁ মই 2 মাহৰ পৰাই সিহঁতক বেচা ষ্টাৰ্ট কৰি দিলোঁ 2 মাহ নহওঁতেই প্ৰায় বেচা ষ্টাৰ্ট কৰি দিছিলোঁ সেইবাৰ অলপমান মানে ৱেটটো ভাল আছিল চ' আৰু প্লাছ এই ফাৰ্মখন যোনখন নতুন ফাৰ্ম এতিয়া আছে চ' সেই ফাৰ্মখনো বনাই আছিলোঁ চ' সেইবাবে সিহঁতক জল্দি উলিয়াই দিলোঁ কাৰণ বস্তুটো তেনেকুৱা হৈছিলে আৰু মিলাবৰ কাৰণে চবফালে চ' সিহঁতক জল্দি উলিয়াই কেনে ফাৰ্মৰ কাম আগবঢ়ালোঁ দেন সেনেকৈ বস্তুটো কৰি আছিলোঁ চ' তাৰে পিছত চাওক 117 কেজি টোটেল চেল কৰিছিলোঁ ইনভেষ্টমেণ্ট টোটেল আছিলে আপোনাৰ 25,000 টকা 25,000 টকা ইনভেষ্টমেণ্ট আছিলে 200 মুৰ্গী পুহোঁতে মানে 25,000 টকা গৈছিল আৰু চ' মানে কিছুমানক অলপ কমাই দিয়া হৈছে দামটো কিছুমানক অলপ বেছিকৈ দিয়া হৈছে চ' সেইবাবে মানে এটা এভাৰেজ ধৰি লওক দাম 320 টকাকৈ পাৰ কেজিত দিছিলোঁ 117 কেজিত 320 টকাকৈ তো টোটেল হৈছিলে 37,900 ৰুপিজ টোটেল মানে আপোনাৰ লাভে প্লাছ মূল লাভ দুইটা প্লাছ কৰি কিনে টোটেল হৈছিলে 37,900 ৰুপিজ তাৰে পিছত সেইফালে চাওক 25,000 টকা যিহেতু আমাৰ মূলৰ আছিলে মানে মুৰ্গীখিনি খৰচ হৈছিলে সিহঁতৰ নামত খৰচ হৈছিলে 25,000 টকা চ' সেই 25,000 টকাটো মাইনাছ কৰি কেনে 37,900ৰ পৰা 25,000 মাইনাছ কৰিলে থাকে 12,900 টকা 900 টকাটো ইফাল মানে ধৰিলোঁ আৰু চ' 12,000 টকা এটা প্ৰফিট হৈছিলে আৰু হ'ল হয় বাট মই যিহেতু আৰ্লি বেচি দিলোঁ বহুত সোনকালে বেচি দিলোঁ চ' সেইবাবে অকণমান প্ৰফিটটো কম হ'ল বাট একো নাই এইফালে কাম আগবঢ়াব পাৰিলোঁ চ' সেইটোৱে 12,900 টকা টোটেল প্ৰফিট ওলাইছিলে 200টা মুৰ্গী পুহি 190টা মুৰ্গী বেছি 10টা যিহেতু মৰ্টেলিটি হ'ল বা অলপ মানে কেতিয়াবা কি হয় মৰ্টেলিটি নহয় এটা বা দুটা হয় তেতিয়া আৰু প্ৰফিটটো ভাল হয় তেনেকুৱাই হয় আৰু বাকী এইফালে চাওক বৰ্তমান ইহঁতৰো হেল্থ ঠিকে আছে বাৰু বৰ্তমান ইহঁতকো আৰু প্ৰায় এক মাহ 1.5 মাহ ৰাখিম দেন ইহঁতকো উলিয়াই দিম আৰু চ' সেয়াই বাকী এতিয়া ইহঁতৰো ৱেট প্ৰায় 400 গ্ৰাম আধা কেজি আহিছে এইকেইটা অলপ আধা কেজি পাৰ হৈ যাব চাগে এইকেইটা চ' অলপ ইহঁতৰো ৱেট আহিছে ধুনীয়া ৱেট আহি আছে ইহঁতকো এয়া চাওক দানা বস্তা আনি থৈ দিছোঁ এইটো চ' ইহঁতৰ ওপৰতো ভাল ডিটেইলত এটা ভিডিঅ' বনাম বাৰু বাকী ইহঁতক ছজনা পাত খাবলৈ দি আছোঁ ছজনা পাত আপোনালোকে দিব ছজনা পাতত যিহেতু বহুত বেছি পৰিমাণে ভিটামিন থাকে সেই বস্তুটো আপোনালোকে দিব ছজনা যদি আছে ছজনা ওচৰতে ঘৰৰ ওচৰে পাজৰে বা ঘৰত যদি আছে ছজনা পাত ডেইলি দিলেতো ভালেই মানে দি থাকিব আৰু সপ্তাহত 2-3 দিন যদি ডেইলি পাৰে ডেইলি দিব
বাকী চাইজটো চাওক, ধুনীয়া চাইজ আহিছে। বাকী সেয়া আপোনালোকক হিচাপটো ক'লোঁ কিমান কি হয় কি কথা। আপোনালোকে এটা হেৰিয়ত ধৰি লওক আইডিয়া এটা লগাব পাৰিব যে কিমানখিনি পৰিলে কিমানখিনি প্ৰফিট হ'ব বা কিমানখিনি কি হ'ব। আৰু লছৰ তেনেকুৱা কথা নাই। লছ মানে আপোনাৰ লছ কেতিয়া হ'ব, যেতিয়া আপোনাৰ গোটেইখিনি মুৰ্গী মৰি যাব তেতিয়াহে আপোনালোকৰ লছ হ'ব। আদাৰৱাইজ মানে লছ হোৱা তেনেকুৱা চান্স নাই। আৰু যদিহে আপোনালোকে দাম নাপায় বা তেনেকুৱা আৰু যদি আপোনালোকৰ কষ্টিংটো বাঢ়ি যায় তেতিয়া আপোনালোকৰ প্ৰফিট হ'ব, কিন্তু মানে প্ৰফিটটো কম হ'ব আৰু মানে অলপ মিলাব পৰা নহ'ব বস্তুটো। চ' সেইটোৱে। বাকী আজিলৈ ইমানেই আছিলে আৰু বাকী বেলেগ কিবা টপিক জানিব লগা থাকিলে জনাব মোক, দেন কমেণ্ট কৰিব। মই নিশ্চয় সেইটো টপিকৰ ওপৰত ভিডিঅ' বনাব চেষ্টা কৰিম। মোক তেনেকৈ যিহেতু বহুতে কমেণ্ট কৰি থাকে, ইয়াৰ আগত যোনটো ভিডিঅ' আছিলে খুটীয়া খুটি কিহৰ কাৰণে কৰে, সেইটোও মানে বহুতে তেনেকৈ কমেণ্টত কৰি থকাৰ কাৰণে মই বনাই দিলোঁ। বাকী আপোনালোকক যদি কিবা টপিকৰ বিষয়ে জানিব লগা আছে ডিটেইলত মই ভিডিঅ' বনাই কিনে আপোনালোকক দিব চেষ্টা কৰিম। বাকী আজিলৈ এই ভিডিঅ' আছিলে। থেংক ইউ ছ' মাছ ফৰ ৱাচিং গাইজ। জল্দি জল্দি ছাবস্ক্ৰাইব কৰক, টুকে কৰক। বাই বাই।